Thank you so much. Saraswati Puja to all of you, and especially to you. Thank you so much, ma'am. মধুস্মিতা শৰ্মা ৱেলকাম বেক টু মাই ইউটিউব চেনেল মধুস্মিতা স্ফেয়াৰ। আজি আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰলৈ। এইবাৰ বহুত বেছি দিন গেপ পৰি গ'ল, বহুত বেছি গেপ হৈ গ'ল আৰু মাজতে বহুত দিন মানে অলপ গাটো বেয়া আছিলে, ভেকচিন লৈছিলোঁ, চ' অলপমান জ্বৰ উঠিছিলে, এনেকৈ মানে কিবা কিবি হৈ আছিলে আৰু চ' আহিব পৰা নাই, কিবা কিবি প্ৰব্লেম আছিলে। চ' আজিতো 5th of February 2022 চ' আজি ভাবিলোঁ ব্লগটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু আজি বহুত বেছি স্পেচিয়েল হয় মোৰ কাৰণে। সৰস্বতী পূজাটো হয়েই আৰু লগতে আজি মোৰ বাৰ্থডে 5th of February। চ' মই 23 ইয়াৰ্ছত সোমালোঁ আৰু আজিৰ পৰা। চ' আশীৰ্বাদ কৰিব মোক যাতে জীৱনত উন্নতি কৰিব পাৰোঁ, আগুৱাই যাওঁ, সদায় যাতে সৎ পথত থাকোঁ, তাৰ বাবে আশীৰ্বাদ কৰিব। আৰু আজি ব্লগটো বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। সৰস্বতী পূজা প্লাছ মোৰ বাৰ্থডে। অ'কে, আপোনালোককো দেখুৱাই যাম আৰু লগতে স্কুল কলেজ মই য'ত পঢ়িছিলোঁ তাতো যাম, আপোনালোককো দেখুৱাই থাকিম বাৰু। আগলৈ চাই থাকক, বহুত বেছি ইণ্টাৰেষ্টিং হ'ব আজি। আৰু এতিয়া মোৰ ফেচ পূৰা ক্লিন আছে। এতিয়া ধুনীয়াকৈ ৰেডি হ'ম, তাৰপিছত ভণ্টিকো ৰেডি কৰি দিম, মেকআপ কৰি দিম। মই মেকআপ কৰিম এতিয়া, তাৰপিছত ধুনীয়াকৈ পূজালৈ ওলাই যাম। তাৰপিছত নাজানো আৰু কি প্লেনিং আছে, গম নাপাওঁ। হাজবেণ্ডেও মে বি কিবা প্লেনিং কৰিছে, গম নাপাওঁ, মে বি ছাৰপ্ৰাইজ। চ' আপোনালোককো দেখুৱাই যাম, বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। 2 hours later. অ'কে, চ' ফাইনেলি মোৰ মেকআপ কমপ্লিট হৈ গ'ল। কেনেকুৱা লাগিছে জনাবচোন কমেণ্ট বক্সত। আৰু যদি আজিৰ মেকআপটো চাব বিচাৰে তেন মোক কমেণ্ট বক্সত কমেণ্ট কৰিব, মই নিশ্চয় আপোনালোকক ভিডিঅ'টো শ্বেয়াৰ কৰিম। আৰু ভণ্টিকো মেকআপ কৰি দিলোঁ। এইফালে ভালকৈ দেখুৱাই দে, চাওকচোন কেনেকুৱা লাগিছে। তাই 4 কালাৰ লগত মই আই মেকআপটো দিছোঁ, আইচ ক্ল'জ। যদি মেকআপকেইটা ভাল লাগিলে দেন ক'ব, কমেণ্ট বক্সত মোক জনাব, মই নিশ্চয় আপোনালোকৰ লগত ভিডিঅ'কেইটা শ্বেয়াৰ কৰিম। আৰু এতিয়া আমি ওলাওঁ আৰু ওলাই চাওঁ ক'ত যাওঁ। গোটেইখিনি মই পঢ়া গোটেই কলেজ স্কুল গোটেইখিনি যাব নোৱাৰিলেও যিখিনি যাওঁ আপোনালোকক দেখুৱাম বাৰু। A few moments later. এতিয়া আমি আহি পাই গ'লোঁ হেৰিত, মই য'ত স্কুলিং কৰিছিলোঁ, মোৰ পঢ়া স্কুলখন। মেট্ৰিকলৈকে ইয়াতে পঢ়িছিলোঁ, HSLC দিছিলোঁ ইয়াতে। চ' এতিয়া দেখুৱাম বাৰু আপোনালোকক, বেক কেমেৰা কৰি দেখুৱাই দি আছোঁ। আৰু ইমান বেছি বতাহ মাৰি আছে, ৱেডাৰটো অলপ হ'লেতো ভাল কৰিছে, এটলিষ্ট ইমান বেয়া আছিলে, ওলাব নোৱাৰিম বুলিয়ে ভাবিছিলোঁ। বাই দ্য ৱে যি কি নহওক, এতিয়া আপোনালোকক বেক কেমেৰা কৰি মই দেখাই দি আছোঁ, বেক কেমেৰা মাৰি দেখাম। এইখনে মই পঢ়া স্কুলখন। এতিয়া স্কুলৰ পৰা ওলালোঁ, এতিয়া মই য'ত গ্ৰেজুৱেশ্যন কৰিছিলোঁ সেই কলেজলৈ গৈ আছোঁ, লংকা মহাবিদ্যালয়। দেখুৱাই যাম আপোনালোককো। এয়া ভণ্টি, এয়া হবি, দেখুৱাই থাকি। এতিয়া আহি পাই গ'লোঁ মোৰ কলেজ। আপোনালোকক বেক কেমেৰা কৰি মই দেখুৱাই দি আছোঁ। ইয়াত ৰখি আছোঁ, ৰ'ব, ক্ৰছ কৰিব পৰা নাই, ৰাস্তা ইমান ভিৰ আজি। এইখন গেটখন লংকা মহাবিদ্যালয়, আৰু ইমান বেছি জাম হৈ আছে, ৰাস্তা ক্ৰছ কৰিব পৰা নাই, ৰখি আছোঁ। এইফালে কাপলবোৰ বহি আছে। আৰু এইটো আমাৰ কলেজৰ পুখুৰীটো, বহুত ভাল লাগে, বহুত ডাঙৰ পুখুৰীটো। আৰু এইফালে ষ্ট্ৰেইট গৈ লেফ্ট ছাইডে ইউ টাৰ্ণ ল'লে সেইটো ইক' গাৰ্ডেন বুলি কয়। আৰু আজি প্ৰায় 2-3 বছৰ পিছত আহিছোঁ কলেজলৈ।
বহুত বেছি ভাল লাগিছে সঁচাই বহুত বেছি ভাল লাগিছে এনেইতো অহা নপৰে ন আজি বহুত দিন পিছত আহিলে পূজা বুলি আমাৰ ইংলিছ ডিপাৰ্টমেণ্টৰ ডক্টৰ অনুৰাধা চৌধুৰী মেম আজি বহুত বেছি দিন পিছত লগ পালোঁ মেমক বহুত ভাল লাগিলে হয়নে মেম লাষ্ট তোমাক মই বিয়াত লগ পাইছিলোঁ মাজে মাজে ফেচবুকৰ পৰ্দাত চাই থাকোঁ কিন্তু ফিজিকেলি লগ পোৱাৰ আনন্দটো বেলেগ বুজাব নোৱাৰি আৰু বিশেষকৈ আজি আমি সৰস্বতী পূজাৰ দিনটোৰ কাৰণে সদায় বাট চাই থাকোঁ হয় মুখ্য আকৰ্ষণ থাকে দেৱীটো থাকেই লগতে আমাৰ ষ্টুডেণ্টবোৰ যিসকলৰ লগত ইমান আন্তৰিকতা ইমান মৰম চেনেহ সেইটো ভাষাত বুজাব নোৱাৰি হয়নে নহয় গতিকে সৰস্বতী পূজা বুলি ক'লে সেইটো এটা প্ৰধান এট্ৰেকশ্যন আৰু আমাৰ কলেজলৈ অহাটো নহয় জানো সঁচাই সঁচাই আমি 19ত পাছত হৈছিলোঁ ন মেম হয় হয় তাৰপিছত এতিয়া এইবাৰ প্ৰথম লগ পালোঁ 19ৰ পিছত আৰু অহাই হোৱা নাই তেনেকৈ অহা নপৰে আজি পূজা নপৰে বহুত ভাল লাগিলে তাকেতো আৰু এই বেজটোৰ লগত আমাৰ খুব বেছি আন্তৰিকতা আছিলে মানে আৰু মানে খুব মানে চব কামতে সিহঁত অগ্ৰণী আছিলে মধুস্মিতাৰ পৰা আদি কৰি খুব অগ্ৰণী প্ৰতিটো কামতে তেওঁলোকে আগবাঢ়ি আহিছিলে ডিপাৰ্টমেণ্টৰ সেইকাৰণে মই সিহঁতক সদায় মনত ৰাখিম আৰু মোৰ আশা আছে আৰু তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ মধুস্মিতাৰ বহুত কিবাকিবি কাম কৰি আছে চেল্ফ ডিপেণ্ডেণ্ট হ'বলৈ বহুত চেষ্টা কৰি আছে মই তাইক কলেজত মোৰ ডিপাৰ্টমেণ্টতো বিচাৰি আছোঁ অশেষ ধন্যবাদ মেম গতিকে আশা কৰোঁ তুমি সোনকালে মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰা কৰি পেলাই সোনকালে আমাৰ লগত জইন ইট কৰা মিনছ এ লট মেম থেংক ইউ ছ মাছ এণ্ড উইচ ইউ অল দ্য বেষ্ট Thank you হেপী so much. সৰস্বতী পূজা টু অল অফ ইউ এণ্ড স্পেচিয়েলি টু ইউ থেংক ইউ ছ' মাছ মেম ঠিক আছে লগ পাম আকৌ হেপী সৰস্বতী পূজা মোৰ ফালৰ পৰা চবকে জনালোঁ এতিয়া কলেজৰ পৰা ওলালোঁ এতিয়া মেবি ঘৰলৈ যাম ইমান বেছি ভিৰ আছিলে আৰু ৰাস্তা ইমানেই বেছি বেয়া হৈ আছে